অসমৰ চৌদিশে এক শোকাকুল পৰিৱেশ। তাৰ মাজতে আপোনালোকলৈ আগবঢ়াইছোঁ এটি হৃদয়স্পৰ্শী অনুভৱ। তোমাক কোনে ক'লে জুবিন দাৰ মৃত্যু হ'ল? তোমাক কোনে ক'লে জুবিন দাৰ মৃত্যু হ'ল? ছ'চিয়েল মিডিয়াত শুনিছোঁ, দেখিছোঁ। ছ'চিয়েল মিডিয়া বাদ দিয়াহে ছ'চিয়েল মিডিয়াৰ কথা। মিডিয়াত নিতৌ কত যে বাতৰি প্ৰচাৰ প্ৰসাৰ চলি থাকে। প্ৰতিটো বাতৰি জানো সঁচা হয়? কেইবাবছৰমান আগতে সুধাকণ্ঠ ভূপেন দাৰো মৃত্যু হোৱা বুলি এটি বাতৰি প্ৰচাৰ হৈছিল। সেয়া জানো সঁচা আছিল? ভূপেন দাক আজিও দেখোঁ আঘোণৰ পথাৰত পকা ধানৰ মাজে মাজে সৰু সৰু আলিৰে খোজকাঢ়ি গান গাই ফুৰা দেখোঁ। আপোনাৰ হয়তো মনত আছে, কিছুদিন আগতে গণশিল্পী ৰাজীৱ শদিয়াৰো মৃত্যু হোৱা বুলি এটি বাতৰি প্ৰচাৰ হৈছিল। পৰিয়ালৰ লোকে মিডিয়াৰ কথাকে বিশ্বাস কৰি নাজানো চিতাত জ্বলাইছিল কাৰ সেই মাটিৰ দেহা। দন্তকথাৰ আধাৰত পৰম্পৰা অনুসৰি পাতিছিল শ্ৰাদ্ধ শৰাদ্ধ, দিছিল কিম্বা ৰাজহুৱা ভোজ। ক'তা বেচেৰা ৰাজীৱ দা দেখোন প্ৰতিবাদী দলৰ সৈতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰি ফুৰিছে, গাইছে জনতাক জগাবলৈ প্ৰতিবাদী গান। এইখন অসমত অসমীয়া আছে নোকো? অসমীয়া শব্দৰ অৰ্থ নুবুজি ৰাজনীতিৰ মেৰপাকত ভায়ে ভায়ে কৰিছে কত যে গোষ্ঠীগত সংঘৰ্ষ। তাৰ হয়তো লেখ নাই। নাই, জুবিন দাৰ মৃত্যু হোৱা নাই, ই কেতিয়াও সম্ভৱ নহয়। এটা কথা সঁচা, সি নদী ভাল পায় গছ আকাশ, ভাল পায় সাগৰো। কাৰণ সাগৰৰ সৈতে তাৰ বহু যুগৰে চিনাকি। সেয়ে হয়তো সি সাগৰৰ কোলাত শনিক বিশ্ৰাম কৰিছে। কৰিব দিয়া, শান্তিৰে শুবলৈ দিয়া, হেঁপাহ পলুৱাই শুবলৈ দিয়া। সাৰ পালে আকৌ গাব সি গান। নাই, জুবিন দাৰ মৃত্যু হোৱা নাই, সাৰ পালে আকৌ গাব সি গান আপোনাৰ মোৰ বাবে।